নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে, মিছা বিষয়ৰ ধান্দা আক লাগি শক বান্ধা। মিছা বিষয়ৰ ধান্দা বোলা বস্তুটোনো কি? এটা সৰু কাহিনীৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। এজন সন্ন্যাসী, তেওঁ ভগৱানক সদায় কৈ থাকে যে, প্ৰভু, মোৰ জীৱনটোত বহুত দুখ। মোৰ লগত পঢ়া এজন ডক্তৰ, এজন ইঞ্জিনিয়াৰ, এজন মিনিষ্টাৰ, ডাঙৰ ডাঙৰ চাকৰি কৰে, তেওঁলোকৰ ইমান সুখ। মইতো বিয়া বাৰু নকৰালৈ তোমাৰ চিন্তাতে সদায় ৰত, তোমাৰে কাম কৰি আছোঁ জীৱনটোত। এতিয়া তেওঁলোকৰ পুত্ৰ পৰিবাৰবিলাক দেখি মোৰ বহুত দুখ লাগে। তেওঁলোক বহুত সুখত আছে আৰু তেওঁলোকে ফ্লাইটেদি আহে, চাৰিচকীয়া দামী দামী গাড়ী লৈ আহে। মোৰতো প্ৰভু একোৱেই নাই, সন্ন্যাসী মানুহ। তথাপিও মোক অলপ তুমি সুখ দিয়া প্ৰভু, মই জীৱনটোত বহুত দুখ কষ্টত ভোগ কৰি আছোঁ। সন্ন্যাসীজনে সদায় ভগৱানক আপত্তি কৰে। এদিনাখন ভগৱানে সন্ন্যাসীজনক সপোন দেখুৱালে। সপোন চলি আছে তেওঁৰ। এটা হল ঘৰ, প্ৰকাণ্ড হল। সেই হলত সন্ন্যাসীজনে এনেকুৱা এটা টোপোলা লৈ, সৰু টোপোলা এটা লৈ হলৰ ফালে গৈ আছে। তেওঁ বিশেষ অসুবিধা পোৱা নাই, সৰু টোপোলা, ডাঙৰ অসুবিধা পোৱা নাই, হলৰ ফালে যাই আছে। তেওঁ পিছফালে যেতিয়া ঘূৰিছে, তেওঁৰ লগত একেলগে পঢ়া ডক্তৰ, ইঞ্জিনিয়াৰ, মিনিষ্টাৰ, ডাঙৰ ডাঙৰ চাকৰি কৰা ডিৰেক্টৰ, এইবিলাক মানুহ ডাঙৰ ডাঙৰ টোপোলা লৈ বিৰাট কষ্ট কৰি এবাৰ বাগৰি পৰে আৰু টোপোলাটো খামোচ মাৰি ধৰি মাথাত লৈ কিবাকৈ আহিব যত্ন কৰি আছে। বহুত যন্ত্ৰণা খাই খাই আহি আছে। আহি হলঘৰটো সকলোৱে পালে আৰু তাত এনেকুৱা হাংটা আলি দিয়া আছে, তাতে টোপোলাবিলাক, নিজৰ নিজৰ টোপোলাবিলাক আলে থোৱাৰ কাৰণে দ্ৰব্যবাণী হ'ল যে তোমালোকে নিজৰ নিজৰ টোপোলাবিলাক তাত থোৱা। তাৰপাছত ক'লে যে এই টোপোলাবিলাক তোমালোকে সাল সলনি কৰিব পাৰা। যদি তুমি ভাবা যে মোত কৰি এইজন ব্যক্তি সুখী, তেওঁৰ সেই টোপোলাটো তুমি সলাই ল'ব পাৰিবা। সুখীৰ ব্যক্তিজনৰ টোপোলাটো তুমি আনিবা আৰু তোমাৰ টোপোলাটো তেওঁক দিব পাৰিবা। ভগৱানে অপশ্যন দি দিলে দ্ৰব্যবাণীৰ জৰিয়তে। ঋষিয়ে চিন্তা কৰিল যে মোৰ টোপোলাটো সৰু টোপোলা, তেওঁলোকৰ টোপোলাবিলাক ডাঙৰ ডাঙৰ টোপোলা, প্ৰকাণ্ড, ডাঙৰ হ'লে বিৰাট কষ্ট, আৰু মই যদি সেই ডাঙৰ টোপোলাবিলাক ল'ব লাগে বিৰাট কষ্ট হ'ব, বৰ দুখ হ'ব। গতিকে মই যি সৰু টোপোলা লৈ আছোঁ ইয়াকে ল'ম, মই সাল সলনি নকৰোঁ। অৰ্থাৎ সেই টোপোলাবিলাক কি? যে কোনোবাৰ ছোৱালীটো বিয়া দিব পৰা নাই, এটা সৰু দুখৰ টোপোলা। কোনোবাৰ ল'ৰাটো চাকৰি দিব পৰা নাই, এটা সৰু দুখৰ টোপোলা। কোনোবা পত্নীৰ বেমাৰ, দুখৰ টোপোলা। বিভিন্ন সমস্যাৰ সৰু সৰু টোপোলাবিলাক লগ হৈ এটা এটা প্ৰকাণ্ড টোপোলা প্ৰতিজন ব্যক্তিয়ে আমি দাঙি আছোঁ। কেতিয়াবা এই টোপোলা ডাঙৰতে আমাৰ বেলেঞ্চ হাৰে যে, আমি ইনবেলেঞ্চ হওঁ, ভাৰসাম্য হাৰে যে। আৰু সেইকাৰণে ঋষিয়ে কৈছে যে মোৰ সৰু টোপোলা, মোৰ অশান্তি সেই অলপ মানসিকভাৱে, কিন্তু মোৰ টোপোলাটো ইমান জোঁটৰ টোপোলা নহয়, একো সমস্যা নাই। গতিকে মই সাল সলনি কোনোপধ্যে নকৰোঁ। ঋষিয়ে বুজি পালে যে জগতৰ এই সকলো ব্যক্তিসকলৰ যি টোপোলা, এই টোপোলা মিছা বিষয়ৰ ধান্দা আক লাগি শক বান্ধা। পুত্ৰক চাকৰি দিব পৰা নাই, এইটো এটা ধান্দা, তাক লৈ এটা শকৰ সৰু টোপোলা। ঘৈণীয়েকৰ অসুখ, তাক লৈ এটা সৰু টোপোলা। ছোৱালীজনী বিয়া দিব পৰা নাই, তাক লৈ এটা সৰু টোপোলা। এনেকৈ বিভিন্ন সমস্যা, কাষে গাড়ী এখন ল'ব পৰা নাই, তাক লৈ এটা সৰু টোপোলা। এই টোপোলাৰ সৰু সৰু টোপোলাৰ সমস্যাৰ টোপোলাবিলাক লগ হৈ এটা প্ৰকাণ্ড সমস্যাৰ টোপোলা, যিটো ব্যক্তিয়ে দাঙিব নোৱাৰা হয়। মানসিকভাৱে ভাৰসাম্য হেৰুৱাই কেতিয়াবা আত্মঘাতৰ নিচিনাও সিদ্ধান্ত ল'বলগীয়া হয়। আত্মঘাতী হ'ব বিচাৰে মানুহে, নিজকে হেৰুৱাই পেলাব কুণ্ঠাবোধ নকৰে। সেইকাৰণে মহাপুৰুষে কৈছে, মিছা বিষয়ৰ ধান্দা আক লাগি শক বান্ধা। এই মিছা বিষয়ৰ ধান্দাৰ জৰিয়তে ব্যক্তিসকলে শকৰ টোপোলা বান্ধি এই জগতত বিভিন্ন যাতনা খাই আছে। এই যাতনাৰ পৰা উদ্ধাৰ পাব লাগিলে একমাত্ৰ পদ হৈছে ভগৱান কৃষ্ণৰ চৰণ। আৰু এই চৰণত যদি কোনোবাই আশ্ৰয় গ্ৰহণ কৰিলে, তেতিয়াহে তেওঁ এই সমস্যাৰ পৰা মুক্ত হৈ কৃপাপ্ৰাপ্ত হ'ব পাৰিব। ধন্যবাদ।